এটা কথা মন কৰিবচোন, আমাৰ বাবে কাৰোৰে সময় নাই বুলি আমি ঠিকেই কওঁ। কিন্তু আমি বিচাৰিলে সকলো কাম আজৰি কৰি অহাজনক আমি কিমান মূল্য দিওঁ। আমাৰ বাবে কাৰোৰে হেঁপাহ নাই বুলিও ঠিকেই কওঁ। কিন্তু প্ৰতিদিনে হেঁপাহেৰে আমাৰ বাবে ৰৈ থকা জনলৈ আমি বাৰু কিমান বাট চাওঁ। আমাক কোনেও বুজি নাপায় বুলি অভিযোগ কৰিয়ে থাকোঁ। কিন্তু আমি নোকোৱাকৈ আমাক বুজি পোৱাজনক আমি কিমান বুজি পাওঁ বাৰু? বহু সময়ত আমাৰ ভালপোৱা মৰহি যায় বুলি দুখ কিন্তু কৰি থাকোঁ। কিন্তু বুকুৰ সমস্ত ভালপোৱা আমাৰ বাবে সাঁচি ৰখাজনৰ কাষলৈ আমি যাওঁ জানো? এৰা, অভিযোগ দিবলৈ সহজ, কিন্তু থকাখিনিক মূল্য দিয়াত আমি সদায় পলম কৰোঁ। আৰু শেষত সকলো হেৰুৱাই অকলশৰীয়া হওঁ। আনৰ আকুলতা গচকি যোৱা মানুহৰ অভিযোগ দিয়াৰ জানো অধিকাৰ থাকে? অলপ নিজৰ চাৰিওফালে চকু ফুৰাই চালে আমাৰ কাষতে আমাৰ আপোন মানুহক পাওঁ। মাত্ৰ আমি জানি বা নজনাকৈ সেই আপোনতাৰ সুবিধা লৈ পেলাওঁ। সেয়ে কওঁ, আপোনাক মূল্য দিয়াজনক এবাৰ মূল্য দি চাওকচোন। চাব, জীৱনটো সহজ আৰু ধুনীয়া হৈ পৰিব।